হেল্ল' সকলোকে মোৰ চেনেলৰ অন্য এটা ধুনীয়া মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া বিহু বুলি অলপ বজাৰ কৰিবলৈ আহিছিলোঁ, কিন্তু একো পচন্দ নহ'লে সেইকাৰণে ঘূৰি গুচি আহিলোঁ। তাৰপিছতে আমাৰ টিকলি ঘৰলৈ গৈছিলে। তাৰপিছতে অলপ পেট পূজা কৰিলোঁ, খাই বৈ ধুনীয়াকৈ লৈ আহিছিলোঁ বাহিৰৰ পৰা। এয়া মই খাই আছোঁ আৰু সঁচাই কৈছোঁ ইমান টেষ্টি বনাইছে নহয়, আকৌ খাবগৈ লাগিব। তাৰপিছত পিছদিনা ৰাতিপুৱা এয়া চাহ খালোঁ, ভাত খালোঁ। তাৰপিছতে একদম মুভি টাইম আমাৰ পৰিস্মিতা আৰু মোৰ দেখিছেনে, দুইজনী পূৰা চাহ বিস্কুট পপকৰ্ণ লৈ বহি গৈছোঁ পূৰা চিনেমা চোৱাত। কি কৰিম, ৰুমত বেলেগ কোনো নাই, আমি দুজনীয়ে সেয়াকে চাই আছোঁ একদম পূৰা এখনৰ পিছত এখন চিনেমা। তাৰপিছতে ভাবিলোঁ অলপ ওলাই যাওঁ, অলপ ওলাই আহিলোঁ এনেই। এয়া তাইক দেখিছেনে, মই ভিডিঅ' কৰি আছোঁ, তাই এইবোৰ ষ্টাইল দি আছে। ফটো চটো মাৰি কিবা এটা খাবলৈ মন গ'ল, ধুনীয়াকৈ গছৰ পৰা আমলখি পাৰি আনি খাই ল'লোঁ। আজিলৈ ইমানেই, বাই।